আয়ুষা আজি কিছুদিনৰ পৰা নিৰীক্ষণ কৰিছোঁ তোমাক যদিও প্ৰতিদিনে অপৰাহ নবেলা বিচৰণ কৰোঁ আমি কাননৰ মাজে সখী তোমাৰ মনে কিন্তু বিচৰণ কৰে অন্য কোনো স্থানে বাৰু কোৱাচোন সখী মন পখিলানো বাৰু কলৈ জায়ুৰা মাৰি সঁচা সখী চিত্ৰলেখা মন মোৰ কোনোবা অচিন নজনা দেখোন কায়িকভাৱে যদিও বা থাকোঁ মই তোমাৰ লগত মনে পক্ষে উৰা মাৰে কোনোবা অচিন ঘৰৰ কেতিয়া আহিব বাৰু তেওঁলৈ শুকুলা খুৰা কেতিয়া আহিব সেই ক্ষণ আমি দুয়োখন একে টিকায়া অন্যহাতে তুমিতো জানাই দেৱী ভৈৰৱীৰ সেইবোৰ জানো সখী কিয় দেৱীয়ে যে কৈছিল তোমাক অহা বহাগ মাহৰ শুক্লা দ্বাদশী শয়নত যিজন পুৰুষে তোমাৰ সৈতে কৰিব মিলন তেওঁৱেই তোমাৰ স্বামী হ'ব বুলি সেইখন আহিব কেতিয়া সখী আহিব সখী নিশ্চয় আহিব তোমাৰ এই অনিন্দ সুন্দৰ ৰূপত যা যাব তেওঁ এটি পতংগৰ দৰে সখী তোমাৰ এই ৰাতুলধৰ উজ্জ্বল যৌৱনমতী দেহৰ ব্যংগহাৰী মিঠা বৰষণ ৰূপৰ সুধা তেওঁ কৰিব গ্ৰহণ সঁচানে সঁচানে সখী সঁচাই তেওঁ আহিব জানা সখী অহৰ্নিশে ভাবোঁ মই তেওঁৰে কথা তেওঁৰ ৰোমাল বক্ষৰ মাজত কেতিয়াকৈ পাম বাৰু আত্মবিলুপ্তিৰ গভীৰ প্ৰশান্তি সখী অধীৰ নহবা সখী জানা প্ৰেম আৰু যৌৱনৰ মিঠা মাদকতা সেউজীয়া লিখিছে বিধিয়ে সবাৰে ভাগ্যত সেই তাতে সকলোটি সপি দিয়া বিধিৰ কাষত সখী জ্ঞানগৰ্ভ কথা তুমি কৈছা দেখোন শুনিলে তোমাৰ মুখত এনে জ্ঞানগৰ্ভ কথা তোমাক মোৰ কেনে লাগে জানা কেনে লাগে সখী কেনে লাগে সখী তুমি যেন মাতৃমূৰ্তি সখী পৰিহাৰ নালাগে কৰিব সখীৰ পৰিচয়তে মোক ৰাখা সীমাবদ্ধ কৰি সখী চিত্ৰলেখা সখী উষা সখী চোৱা দিনমণি অস্তাচলে কৰিলে কমন ব'লা সখী আমি সন্ধ্যা পূজাৰ কৰোঁ আয়োজন চিন্তা কৰি প্ৰিয়জনৰ কথা ভুল গ'লো কতই নিজৰ ব'লা সখী ব'লা